সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন ভিডিঅ'লৈ। আহকচোন আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আজি আপোনালোকক আমি দেখুৱাবলৈ লৈছোঁ আমাৰ ওচৰতে স্থাপিত হোৱা যোগেশ্বৰ দেৱালয়। ইয়াৰ ভিতৰখন দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু ইয়াত যিখিনি কাহিনী আছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াত পুৰোহিতো আছে, পুৰোহিতৰ পৰাও জানি লওঁ তেওঁলোকে কি মতামত দিয়ে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া নলবাৰী জিলাৰ বালিকুছিস্থিত যোগেশ্বৰ দেৱালয়। এই যোগেশ্বৰ দেৱালয় মন্দিৰটি দক্ষিণ ভাৰতীয় আৰ্হিত নিৰ্মিত। এই মন্দিৰটো ইয়াত স্থাপিত হোৱাৰ বহুতো কাৰণ আছে। এই মন্দিৰটোৰ ওচৰতে এখন দলং আছে। এই দলংখনৰ কাষত এটা দ খাৱৈ আছে। এই খাৱৈটোত আমি জানিব পৰা মতে বহুত আগৰে পৰা বহুত মানুহৰ এক্সিডেণ্ট হৈ মৃত্যু হৈ আছে। আৰু ইয়াৰ কেইবছৰমান আগত 2018 মানত চাগে আমাৰ ওচৰৰে সোণকানী গাঁৱৰ সোম তালুকদাৰ নামৰ এজন বিশিষ্ট সমাজকৰ্মীৰ তেওঁৰ সপৰিয়ালে এই দ খাৱৈটোত পৰি মৃত্যু হয় আৰু সেই সময়ত তেওঁ নিজে গাড়ীখন চলাই আছিল। তাৰপিছত ওচৰৰ মানুহখিনিয়ে হওক বা সকলোৱে বিশ্বাস কৰিলে যে ইয়াত নিশ্চয় এটা অপশক্তি আছে। এই অপশক্তিটোৰ পৰা ৰোধ পোৱাৰ কাৰণে এই মন্দিৰটো ইয়াত স্থাপন কৰিলে আৰু এই মন্দিৰটো স্থাপন কৰাৰে পৰা হেনো আমি জানিব পৰা মতে ইয়াত কোনো ধৰণৰ এক্সিডেণ্ট হওক বা কোনো মানুহৰে মৃত্যু হোৱা নাই। এতিয়া আমি বিশেষ নাজানো, তথাপি আমি এই মন্দিৰটোৰ লগত জড়িত অলপমান কথা ইয়াৰ ভিতৰত এজন পুৰোহিত খুৰা আছে, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আহকচোন ইয়াৰ কথাখিনি আমিও জানো, আপোনালোকেও জানক। আমি ইয়াত যোগেশ্বৰ দেৱালয়ৰ পুৰোহিতজনক লগ পাইছোঁ। তেখেতৰ পৰা আমি কিছু কথা জানি লওঁ। আহকচোন, এই মন্দিৰটোনো কিহৰ কাৰণে কিয় স্থাপিত হ'ল ইয়াত আমি জানি লওঁ আহক তেখেতৰ পৰা। কি কথা জানিব বিচাৰিছে সেই কথা কিন্তু মই বিশেষ মই যোনদিনাৰ পৰা আছোঁ সেইদিনাৰ পৰাহে মই জানো। কাৰণ আগৰ কথাটো হ'ল কি, ইয়াৰে মেইন মালিক এতিয়াও ইয়াতে বহু দিনৰ পৰা সপোন দেখি এটা মনৰ ইচ্ছা যে এইখিনি মাটি তেওঁলোকে ৰাইজক দান কৰি এটা মন্দিৰ বনোৱাৰ কাৰণে তেওঁলোকে বহুত দিন মনত হেৰি কৰি আছিল। ইতিমধ্যে ইয়াতে এটা বিৰাট প্ৰকাণ্ড খাল আছিল, পুখুৰী আছিল। এই পুখুৰীটি তেওঁলোকে হেৰি দি এই জেচিপি দি মাটি কাটি আনি পেলাই ফুটাৰ পিছত তেওঁলোকে ভাবিলে যে ইয়াতে মন্দিৰটো আমি হেৰি কৰোঁ, মন্দিৰ এটা স্থাপন কৰোঁ। এনেকৈ ইয়াৰে কেইজনমান ওচৰৰ মানুহ মাতি আনি লগ লাগি কথা বতৰা হৈ তেওঁ মনতে ভাবি গোটেইখিনি প্ৰথম শিৱলিংগৰ এটা হেৰি কৰিলে, তাৰপিছত যে গণেশ মন্দিৰ আৰু সৰস্বতী তিনিটা মন্দিৰ একেলগে স্থাপন কৰিলে। ইয়াৰ উদ্দেশ্যটো হ'ল কি যে তেওঁ ইয়াতে নাথাকে, তেওঁ শৰাইঘাট অফিচৰ মালিক, গতিকে তেওঁ চানমাৰীত থাকে। গতিকে তেওঁ ইয়াৰে মাটিখিনি সম্পূৰ্ণৰূপে এটা মন্দিৰ হিচাপে ৰাইজক দান কৰাৰ কাৰণে এটা মনৰ ইচ্ছা, সেইকাৰণে ইচ্ছাৰ কাৰণে তেওঁলোকে এই মন্দিৰটো স্থাপন কৰিছে। প্ৰথম স্থাপিত হোৱাৰ লগে লগে ইয়াত যজ্ঞ উদ্বোধন কৰিছে, বিষ্ণু যজ্ঞ, বিষ্ণু আৰু শিৱ ৰুদ্ৰ যজ্ঞ একেলগে 3 বছৰ কৰিব যজ্ঞ। কিন্তু এই ক'ভিডৰ কাৰণে আকৌ প্ৰচেষ্টা কৰা নাই এতিয়াও। বৰ্তমান ইয়াত মানুহ এতিয়া বৰ্তমান কমি আছে, আমি ৰাইজক আহিব দিয়া নাই এই ক'ভিডৰ কাৰণে। আৰু ইয়াৰ কিছু পূৰ্বে মন্দিৰ স্থাপন কিছু পূৰ্বে আগতে ইয়াৰে ওচৰত এটা পুখুৰীত ইয়াৰে ওচৰৰ সোণকানী গাঁৱৰ পৰিয়াল সমতালুকদাৰ নামৰ ব্যক্তি এজনৰ পৰিয়াল সবিশেষে তেওঁ নিজে ড্ৰাইভ কৰিছিল গাড়ীখন, হেৰি কৰি পেলাই গাড়ীত পৰি পেলাই এই গোটেই পৰিয়ালকেইটা নিহত হ'ল। তাৰপিছতে তেওঁলোকে ভাবিলে যে ইয়াতে কিবা নিশ্চয় এটা অপশক্তি আছে। গতিকে তেওঁলোকে এই অপশক্তিটোৰ পিছত নিজে হেৰি কৰা মন্দিৰ স্থাপন কৰাৰ পিছত এইখিনি মানুহ অলপ মুকলিবদ্ধ হৈ ওলাই আহি ইয়াত প্ৰচাৰ হোৱাৰ পিছত ইয়াৰ পৰা ফলো পাইছে মানুহে বহুত। ইয়াত ভোগ দিছে, কিবা কানি কৰিছে, বহুত যথেষ্ট ফল পাইছে। গতিকে এই ফল পোৱাৰ পিছত নিশ্চয় কিবা এটা শক্তি ইয়াতে আছে। কিন্তু বিশেষ মই তাৰ বিষয়ে এতিয়াতো তেনেকুৱা এক্সিডেণ্ট হোৱা নাই ন? নাই, এতিয়া কমিছে, বহুত কমিছে। আৰু এইপিনে যিমান গাড়ী যায় এই গাড়ীবিলাকে অলপ হ'লেও মূৰ দুৱাই যায়। আগতকে বহুত কমিছে, আগতেতো বহুত হৈছে বুলি শুনিছোঁ আমি। ইয়াত হেৰিয়ে নাই। বৰ্তমান মন্দিৰটো স্থাপন হোৱাৰ পিছত আৰু এক্সিডেণ্ট হোৱা আমি শুনা নাই। হোৱা নাই। গতিকে এটা কিবা শক্তি আছে। হয়, আৰু মই তেওঁক পানীহে ঢালি আছোঁ, মই বৰ বিশেষ নাজানো। হয়, ধন্যবাদ ধন্যবাদ থাকিল আপোনালৈ।
এতিয়া আমি আপোনালোকক মন্দিৰটোৰ ভিতৰভাগ দেখাবলৈ চেষ্টা কৰিম। ইয়াত তিনিটা মন্দিৰ আছে, শিৱ মন্দিৰ, গণেশ মন্দিৰ আৰু সৰস্বতী মন্দিৰ। এয়া শিৱ মন্দিৰ, দেখিছে আপোনালোকে ভিতৰৰ পৰিৱেশ। ওপৰত এখন চন্দ্ৰ তাজ। এয়া দেখিলে মন্দিৰটোৰ পৰিৱেশ। এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰটিৰ ওপৰ ভাগত বিভিন্ন ভগৱানৰ মূৰ্তি খোদিত কৰা আছে। ভগৱান বিষ্ণু, শিৱ, গণেশ, মা সৰস্বতী মূৰ্তি এয়া দেখিছে। এয়া গণেশ মন্দিৰ, এয়া দেখিছে আপোনালোকে, এইটো গণেশ মন্দিৰ। আৰু এয়া দেখিবলৈ পাইছে, এয়া সৰস্বতী মন্দিৰ। ইয়াত পুৰোহিত খুৰাজনে চাকি বন্তি জ্বলাই আছে, আপোনালোকে দেখিছে। এয়া চাওক মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশ, দেখিছে। এই ঠাইখিনি দেখিছেনে? ইয়াত হোমযজ্ঞ কৰা হয়। বৰ্তমান কিন্তু কৰোনাৰ কাৰণে স্থগিত ৰখা হৈছে। এতিয়া আমি মন্দিৰৰ ওচৰত থকা পুখুৰীটো দেখাইছোঁ। আপোনালোক যোগেশ্বৰ দেৱালয় মন্দিৰলৈ আহিলে ইয়াত ভৰি হাত ধুই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। এইটো মালিকৰ মালিকৰ নাম নৃপেন্দ্ৰনাথ শৰ্মা। এই ফলিত লিখা আছে। মই বৰ ভাল পাইছোঁ প্ৰেক্টিছ কৰি থাকাই। থেংক ইউ। এয়া মন্দিৰটোৰ পিছভাগ। হাই আপোনালোকে যদি কেতিয়াবা ইয়ালৈ আহে তেতিয়াহ'লে এই মন্দিৰটো নিশ্চয় দৰ্শন কৰিব। এবাৰ হ'লেও নিশ্চয় মন্দিৰটো দৰ্শন কৰিব। এতিয়া গধূলিয়ে হ'ল,
আমিও ঘৰলৈ যাওঁ। সকলোবিলাক বন্ধই হ'ল। এতিয়া এইখন হ'ল মন্দিৰটোৰ মুখ্য গেট। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টিৰ পৰা বিদায় লোৱাৰ সময় আহি পৰিল। যোগেশ্বৰ দেৱালয় মন্দিৰটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু এই যোগেশ্বৰ দেৱালয় মন্দিৰটি নলবাৰীৰ বালিকুছিত স্থিত। গতিকে আপোনালোকে যদি নলবাৰীত আহে যোগেশ্বৰ দেৱালয় এবাৰ দৰ্শন কৰিব, ভাল লাগিব, আপোনালোকে ইয়াৰ পৰিৱেশ চাই ভাল পাব। তেতিয়াহ'লে আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰোঁ। ঘৰতে থাকক, সুস্থ হৈ থাকক। আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। লাইক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। টিল দেন টাটা, বাই বাই।